নমস্কাৰ, স্বাগতম জনাইছোঁ ডিজি নিউজ আছামৰ সমূহ দৰ্শকক। এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ ভাল খবৰ। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মহা অভিযান। ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈকে ঘৰ লাভৰ বাবে কৰক এটা বিশেষ কাম। এখন ফটো তুলি আবেদন কৰক পকী ঘৰৰ বাবে। ৰাজ্যৰ pmay ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ নতুন এটা ভাল খবৰ। ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈকে চলিব ঘৰ লাভৰ বাবে মহা অভিযান। এই মহা অভিযানত প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ ভাল খবৰ। ইয়াৰ বাবে কেঁচা ঘৰৰ ফটো তুলি কৰিব লাগিব জিঅ' টেগিং। ১ এপ্ৰিলত পুনৰ ৩,৮০,০০০ লোকে লাভ কৰিব চৰকাৰী ঘৰ। জীৱিকা সখী বাইদেউসকলে কৰিব এই জিঅ' টেগিঙৰ কাম। আনহাতে নিজাববীয়াকৈও কৰিব পাৰিব এই জিঅ' টেগিঙৰ কাম। পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৭টা পদ্ধতিৰে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। ১ নম্বৰ, আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। ২, মোবাইলত এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰ। ৩, ফটো তোলক আৰু ফৰ্ম ফিল আপ কৰক। ৪, আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব। ৬ নম্বৰ হৈছে ১৫,০০০ টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। ৭ নম্বৰ, দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। ৮ নম্বৰ, ৫ একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ। ৯ নম্বৰ, জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী পকী ঘৰ।